এইবাৰ সম্বৰ্ধনা ডক্টর বন্ধু শর্মা স্যার আর বাসুগাঁও মহাবিদ্যালয়ের অর্থনীতি বিভাগের সহকারী অধ্যাপক অন্বেষ ভ্রমণীয় আমার মহাবিদ্যালয়ের গভর্নিং বডির সভাপতি মহোদয় এইখন মহাবিদ্যালয় আমালৈ আজিৰ সভাখন আৰম্ভ কৰিবলৈ লৈছোঁ। মই সভাখনি আৰম্ভণিতে এতিয়া আদৰণি ভাষণ জনাবলৈ আমার অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক প্ৰণামণি বৰ্মন বাইদেউ আহ্বান জনাইছোঁ। মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা 2025 বৰ্ষ। আজিৰ নৱাগত আদৰণি সভাৰ মাননীয় সভাপতি তথা আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, তেখেতক প্ৰথমতে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মঞ্চত উপবিষ্ট আমাৰ ইন্দিৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত কমল কিশোৰ অধিকাৰী ছাৰ, তেখেতক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই আদৰণি সভাৰ মুখ্য অতিথি আজিৰ সভাৰ শ্ৰীযুত অনিমেষ বৰ্মন, বাসুগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক, তেখেতলৈ আমাৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই সমূহ প্ৰেক্ষাগৃহত উপস্থিত আমাৰ ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যাপক অধ্যাপিকাসকল আৰু অনাশিক্ষিত কৰ্মচাৰীবৃন্দ আৰু লগতে আজি আমাৰ ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ কাৰণে এটি গৌৰৱৰ দিন। এই গৌৰৱৰ দিনটোত আমাৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ এই মহাবিদ্যালয়ত পদাৰ্পণ কৰিছে। এই সপোন যাতে তেওঁলোকৰ পৰৱৰ্তী হয়, ফলৱতী হয়, আৰু এই উদ্দেশ্যেৰে তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, মই প্ৰথমতে ক'লো
কথা নকওঁ, অকণমান দুটামান কথা কৈ যাম তোমালোকৰ বাবে। অকণমান মনোযোগ দি শুনিলে হ'ল। Respected principal sir, Indramati College Boyamari, respected President sir, governing body of Indramati College, respected distinguished guests, respected one of my dear colleagues and my lovely students. আজি আসলে নবগত আদৰণি সভা। এই নবগত আদৰণি সভাত ইন্দ্ৰাণী মহাবিদ্যালয়ৰ সৰ্বপ্ৰথম যি অসমীয়া বিদ্যালয়ত প্ৰদান কৰিছে তাৰ বাবে প্ৰথমতে আনুষ্ঠানিকভাৱে এই ছাত্ৰ-ছাত্ৰীসকলৰ মূল উদ্দেশ্যটো হৈছে তেওঁলোকে পঢ়া-শুনা কৰিব আহিছে। কিন্তু বৰ্তমান অৱস্থাত যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে কলেজত আহি কলেজত বিভিন্ন কথালৈ সোমাই মোবাইলটোৰে ৰীল বনাই মোবাইলটোৰে কাৰোবাৰ লগত কথা পাতি থাকি সময়বোৰ নষ্ট কৰে, এনেকুৱা কামবোৰৰ কাৰণে কিন্তু তেওঁলোকক আমি কলেজত এডমিশ্যন কৰা হোৱা নাই। কাৰণ এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰুটি ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকক অকণমান অসুবিধা হ'ব। অকণমান সুবিধা হৈ যায় মানে যদিও শুনা পায় বুজি নাপায় তথাপিও অনুভৱ হৈছে। ঠিকে আছে ছাৰ। মই প্ৰথমতে তোমালোকক এটা কথাই কওঁ, যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ আহিছে তোমালোক এতিয়া বাছুৰৰ পৰা নিমন্ত্ৰিত বিশিষ্ট অতিথি অনিমেষ এইখন মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ যিবোৰ নৱাগত আছে, যিবোৰ এই বছৰ উচ্চ শিক্ষাত নিজৰ নাম ভৰ্তি কৰিছে, সকলোকে মই এই অনুষ্ঠানটোলৈকে আদৰিছোঁ আৰু মহাবিদ্যালয়ৰ প্ৰশাসন মোক ইয়াত দুআষাৰ কোৱাৰ কাৰণে সুবিধা দিছে। বিশেষকৈ মই ছাত্ৰ-ছাত্ৰীসকলক যিখিনি কথা কম, ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য ৰাখি পেলাই কম।
তেওঁলোকৰ এটা দীঘলীয়া যাত্ৰা আছে, জীৱনটো জাষ্ট পাতনি মেলিছে। এইটো তেওঁলোকৰ কাৰণে যথেষ্ট সংকটৰ সময়। চাৰ্লছ ডিকেন্সৰ ভাষাত চাৰ্লছ ডিকেন্সে কৈছিলে যে এই টেল অফ টু চিটিজক It was the best of time, it was the worst of time. It was a time of wisdom, it was a time of foolishness. It was a time of hope, it was a time of despair. এই যিটো সন্ধিক্ষণৰ সময়